বন্ধুসকল আপোনালোকে জানেনে যে পৃথিৱীৰ সকলোতকৈ বেছি পইচা ইনকাম কৰা ইউটিউবাৰ কোন হয় আৰু এই ইউটিউবাৰজনে বছৰত ইউটিউবৰ পৰা কিমান পইচা ইনকাম কৰে আপোনালোকে জানেনে যে টিকটক কিয় ইমান স্পীডত গ্ৰো কৰিবলৈ লৈছে ইয়াৰ ৰহস্য কি সো আজি আমি এই ভিডিঅ'টোত এনেকুৱা কিছুমান অদ্ভুত আৰু ইন্টাৰেষ্টিং তথ্যৰ বিষয়ে কথা পাতিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি এতিয়ালৈকে আমাৰ এই আসামী টেক চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'টোৰ তলত থকা সাবস্ক্ৰাইব বটনটো ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিব নাম্বাৰ 5 আপোনালোকে সোশ্যাল মিডিয়াত এনেকুৱা কিছুমান ফটো নিশ্চয় দেখিছে যে এজন মানুহ শকত আছিল আৰু সি কিবা প্ৰকাৰে ক্ষীণ হ'ল কিন্তু ক্ষীণ হোৱাৰ পিছতো তাৰ ছালবোৰ শৰীৰত ওলমি থাকে আপুনি নিশ্চয় জানে যে মানুহে তেজ দান দিব পাৰে বা চকু দান দিব পাৰে কিন্তু আপুনি এটো জানেনে যে সেই শকত মানুহজন ক্ষীণ হোৱাৰ পিছত তাৰ গাত যোনবোৰ বাঢ়ি থকা ছাল ওলমি থাকে সেইবোৰ সি ডোনেট কৰি পইচাও ইনকাম কৰিব পাৰে হয় আপুনি ঠিকই শুনিছে সি সেই ছালবোৰ ডোনেট কৰি পইচাও ইনকাম কৰিব পাৰে আমেজিং নহয়নে নাম্বাৰ 4 বন্ধুসকল আপোনালোকে জানেনে যে আমি চলাই থকা টাচ স্ক্ৰীন ফোনবোৰ কেনেকৈ আৱিষ্কাৰ হ'ল তেন্তে শুনক ষ্টিভ জবছ এনেকুৱা এজন ব্যক্তি আছিল যি বুটাম অৰ্থাৎ আমাৰ শাৰ্টবোৰত লাগি থকা বুটামেই হওক বা আগত আমি ইউজ কৰা মোবাইল ফোনৰ বুটামেই হওক সেইবোৰ বহুত বেয়া পাইছিল সেই কাৰণতে ষ্টিভ জবছে টাচ স্ক্ৰীন স্মাৰ্টফোন ইনভেনচন কৰিলে সো টাচ স্ক্ৰীন মোবাইল ইনভেনচনৰ কাৰণ এইটোৱে আছিল আৰু আপুনি ষ্টিভ জবছক লক্ষ্য কৰিব যে তেওঁ কেতিয়াও শাৰ্ট নিপিন্ধে তেওঁ অকল সদায় কলা টি-শাৰ্টে পিন্ধিছিল য'ত কোনো বুটাম নাথাকে নাম্বাৰ 3 আপোনালোকে কওকচোন যে মানুহৰ শৰীৰত যদি কিবা চুকা বস্তুৱে কাটে বা কেনেবাকৈ দুখ পায় তেন্তে মানুহজনে বিষত চিঞৰে কিন্তু ঠিক তেনেকৈ যদি গছ-গছনিক কাটে তেতিয়া সেই গছজোপাই দুখ পায়নে বাৰু সেই গছজোপাই মানুহৰ নিচিনাকৈ কান্দে নেকি আপুনি সাগে এইটো শুনি আচৰিত হৈছে কিন্তু ইজৰাইলৰ টেল এভিভ ইউনিভাৰ্চিটিত এইটোৰ ওপৰত ৰিচাৰ্চ কৰা হৈছিল আৰু তেতিয়া এইটো গম পোৱা গৈছিল যে যেতিয়া গছবোৰক কটা হয় বা সেই গছবোৰে পানী নাপায় তেতিয়া গছ-গছনিও জোৰকৈ চিঞৰে কিন্তু এই চিঞৰ আমি শুনা নাপাওঁ আধুনিক প্ৰযুক্তিৰ মেচিনৰ দ্বাৰা এই চিঞৰো শুনিব পাৰি নাম্বাৰ 2 আজিৰ যুগত সকলো মানুহে এলেহুৱা হৈ আহিছে কাৰণ ঘৰত বহিয়ে মোবাইলটো অন কৰি এটা অৰ্ডাৰ কৰিলে ঘৰত খোৱা বস্তুৰ পৰা আদি কৰি সকলো বস্তু পাই যায় বিছনাত থাকিয়ে এটা সুইচ দবাৰ মাত্ৰকে লাইট ফেন এই সকলোবোৰ চলাব পাৰি আৰু বন্ধও কৰিব পাৰি এইবোৰ সুবিধা পালে মানুহ এলেহুৱা নিশ্চয় হ'ব গতিকে এইবোৰ দেখিয়ে টিকটকে এনেকুৱা সুবিধা কৰি দিছে যে মোবাইলৰ স্ক্ৰীনখনত টেপ নকৰাকৈ নিজে নিজে ইটোৰ পিছত সিটো ভিডিঅ' চাই থাকিব পাৰে আপুনি নিশ্চয় যদি টিকটক ইউজ কৰে তেন্তে দেখিছে যে ইউটিউবৰ দৰে এটা ভিডিঅ' চাই থকাৰ পিছত বেলেগ এটা ভিডিঅ' চাবলৈ কোনো ক্লিক কৰিব দৰকাৰ নাই এই ভিডিঅ'টো শেষ হোৱাৰ পিছত নিজে নিজে ইটো ভিডিঅ' আহি যায় নহয় সো মানুহবোৰ এনেও এলেহুৱা হৈ আহি আছে গতিকে যদি মোবাইলটো লৈ কতো ক্লিক নকৰাকৈ বেলেগ আমোদজনক ভিডিঅ' চাই থাকিব পাৰি তেন্তে কিয়নো সেইটো সুবিধা মানুহে নলব গতিকে এইবোৰ কাৰণতে টিকটকে আজিৰ যুগত দ্ৰুতগতিত আগবাঢ়িছে নাম্বাৰ 1 আপোনালোকে জানেনে যে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি পইচা ইনকাম কৰা ইউটিউবাৰ কোন হয় অৰ্থাৎ ইউটিউবত ভিডিঅ' দি কোনে আটাইতকৈ বেছি পইচা ইনকাম কৰে জানেনে বাৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি সাবস্ক্ৰাইবাৰ থকা ইউটিউব চেনেলটো হৈছে পিউডিপাই কিন্তু বেছি পইচা পিউডিপাই ইনকাম নকৰে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি পইচা ইনকাম কৰা ইউটিউবাৰজনৰ নাম হৈছে ৰিয়ান কাজি আৰু ইয়াৰ ইউটিউব চেনেলটোৰ নাম হৈছে ৰিয়ানছ ৱৰ্ল্ড আৰু এই ল'ৰাটোৰ বয়স মাত্ৰ 8 বছৰ এই চেনেলটোত অকল খেলা বস্তুৰ ওপৰত ভিডিঅ' বনোৱা হয় এই চেনেলটোৱে 2018 চনত প্ৰায় 184 কোটি টকা এবছৰত ইনকাম কৰিছিল গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা জানিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ বাই বাই